Hello friends, welcome back to my YouTube channel. Friends, আমি আমার ফোনটো সাইলেন্ট কৰি পেলাই কৰবাত পাহৰি যাওঁ হয়নে এনেকুৱা বহুত বাৰ হৈছে মোৰ লগতে হৈছে আপোনাৰ লগতে হৈছে আৰু বহুতৰ লগত এনেকুৱা হয় হয়নে যদি এনেকুৱা কিবা যদি ট্ৰিক থাকিলেতেন যে ফোনটো সাইলেন্ট কৰাৰ পিছতো সেই ফোনটো আমি যেতিয়া মন যায় তেতিয়া ৰিং কৰাই পেলাই সেই ফোনটো বিচাৰি ল'ব পাৰো এনেকুৱা যদি কিবা ট্ৰিক থাকিলেতেন নিশ্চয় ভাল হ'লহেতেন হয়নে সো ফ্ৰেণ্ডছ এনেকুৱা পসিবল হয় সো ফ্ৰেণ্ডছ এতিয়া পসিবল হয় এটো কৰিবলৈ সো ফ্ৰেণ্ডছ কেনেকৈ পসিবল হয় পসিবল এনেকা হয় কাৰণ গুগল এনেকুৱা এটা ট্ৰিক উলাইছে যিটোৰ দ্বাৰা আমি আমাৰ ফোনটো হেৰোৱা ফোনটো বা আমি ক'বাত যদি ফোনটো সাইলেন্ট কৰি পাহৰিও যাওঁ সেই ফোনটো বিচাৰিবলৈ এটা টেকনিক উলাইছে সো কেনেকৈ কি কৰে মই এইটো ভিডিঅ'ত কম তো ফ্ৰেণ্ডছ যদি চেনেলত নতুন আহিছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি ল'ব তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো ফ্ৰেণ্ডছ আমি আমাৰ হেৰুৱা ফোনটো বিচাৰিবলৈ আমাক এটা বস্তু প্ৰয়োজন হ'ব হেতু হ'ল আমাৰ জিমেইল একাউণ্ট যোনটো আমাৰ জিমেইল একাউণ্ট আমাৰ ফোনত থাকিব সেই জিমেইল একাউণ্টটো আমি মনত ৰাখিব লাগিব সো বলক এতিয়া মই দেখাওঁ কেনেকৈ আমি আমাৰ হেৰুৱা ফোনটো বিচাৰি ল'ব পাৰোঁ সো ফ্ৰেণ্ডছ এটা এক্সাম্পল দি মই বুজাই আছোঁ সো ফ্ৰেণ্ডছ এইটো মোৰ ফোন ঠিক আছে ইয়াত সাইলেন্ট হৈ থকা নাই হয়নে সো মই এটা সাইলেন্ট কৰি দিওঁ ৰ'ব মই ভালকৈ একেবাৰে সাইলেন্ট কৰি দিওঁ এই দেখিছে সাইলেন্ট মোড কৰি দিলোঁ সো মই ফোৰ দিয়াৰ পিছত ইয়াত থৈ দিলোঁ ফোনটো এই দেখিছে ফোন থৈ দিলোঁ ইয়াত সো এতিয়া আমি ক্ৰম ব্ৰাউজাৰত যাই ফাইণ্ড মাই ডিভাইচ বুলি সাৰ্চ মাৰিম ফাইণ্ড মাই ডিভাইচ ঠিক আছে তাৰ আগতে আপুনি আপোনাৰ জিমেইল একাউণ্ট দি লগইন কৰি ল'ব ঠিক আছে মই লগইন কৰি দেখাই দি আছোঁ এবাৰ মই লগ আউট কৰি লগইন কৰি দেখাই আছোঁ আপুনি জাষ্ট জিমেইলত গৈ পেলাই আপুনি ইয়াতে লগইন কৰি ল'ব ঠিক আছে পাছৱৰ্ড দিব লাগে পাছৱৰ্ড দিলোঁ খুলিলোঁ ইয়াত আমি লিখিব লাগিব ফাইণ্ড মাই ডিভাইচ বুলি চাৰ্চত গৈ ফাইণ্ড মাই ডিভাইচ দেখিছে ফাইণ্ড মাই ডিভাইচ আহি গ'ল দেখিলে চাওক মোৰ এইটো দেখাই আছে ন মোৰ লগইন দেখাই আছে চ কাৰণ এই জিমেইল একাউণ্টটোৱে মোৰ ফোনটোত আছিলে সেইকাৰণে ইয়াতে ডাইৰেক্ট লগইন দেখাইছে ইয়াতে আপোনাৰ পূৰা লোকেশ্যন দেখাই দিব সব দেখাই দিব আমাক ইয়াতে ঠিক আছে আমি জাষ্ট ইয়াতে ক্লিক কৰিব লাগে ইয়াতে ফাৰ্ষ্ট লিংকটোতে ক্লিক কৰি দিব লাগিব ফাইণ্ড মাই ডিভাইচ দেখিছেনে এই ফাৰ্ষ্ট লিংকটোত তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ খুলিব খোলাৰ লগে লগে ইয়াত আহিব আপোনাৰ চাওক ইয়াত আহিব আপোনাৰ সাউণ্ড প্লে বুলি ঠিক আছে তাৰ আগতে মই ফোনটো ইয়াতে থৈ দিছোঁ ইয়াতে ফোনটো দেখাই দিছোঁ ফোনটো থৈ দিছোঁ আপুনি দেখা পাব তাৰ আগতে চাই লওক মোৰ ফোনটো সাইলেণ্টত আছে চাই লওক চাওক মোৰ ফোনটো সাইলেণ্টত আছে দেখিছে সাইলেণ্টত আছে চাব এতিয়া ৰিং হ'ব কেনেকৈ মই জাষ্ট এক্সাম্পল দিছোঁ আপোনাক দেই এতিয়া প্লে সাউণ্ড মাৰিব চাওক দেখিছে এটা 5 মিনিটছ এটা যেতিয়া আমি ষ্টপ ৰিং মাৰিম ষ্টপ ৰিং মাৰিলে আকৌ বন্ধ হৈ যাব আকৌ প্লে কৰিব মন আছে চাওক দেখিছে আকৌ ষ্টপ কৰিম ষ্টপ হৈ গ'ল সো ফ্ৰেণ্ডছ এনেকৈ আপোনাৰ ফোনটো সাইলেণ্ট থকাৰ পিছতো ৰিং কৰাব পাৰিব সো ফ্ৰেণ্ডছ আপুনি বেলেগ ফোনেদিও আপোনাৰ ফোনটো বিচাৰিব পাৰে সেইবাবে আপুনি বেলেগৰ ফোন বা ইউজ কৰি পেলাই আপুনি সেইটো ফোনত জিমেইল আপোনাৰ ফোনত থকা জিমেইল আইডি লগইন কৰি পেলাই ফাইণ্ড মাই ডিভাইচ বুলি সাৰ্চ কৰিব ক্ৰম ব্ৰাউজাৰত ঠিক আছে পিছত এনেকৈ এখন ইণ্টাৰফেচ খুলিব খোলাৰ পিছত তলত আহিব আহাৰ পিছত ছেকেণ্ড অপশ্যনটো ফাইণ্ড মাই ডিভাইচ বুলি তাতে ট্যাপ কৰিব খোলাৰ লগে লগে আপুনি তলত দেখিব
প্লে সাউন্ড বুলি তাত ট্যাপ কৰি দিব ট্যাপ কৰাৰ লগে লগে প্লে কৰি দিব আপোনাৰ ফোনটো ৰিং হ'ব সো ফ্ৰেণ্ডছ হেয়া আছিল এটা সৰু ট্ৰিক আপোনাৰ হেৰুৱা ফোনটো বিচাৰিবলৈ সো আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে সো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত মই টেকন'লজি ৰিলেটেড টিপছ এণ্ড ট্ৰিক্স আগলৈ দি থাকিম টিল দেন বাই বাই জয় আই অসম